বগীবিল দলং উদ্বোধন কৰাৰ দুদিনৰ পিছতেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এটা শিহৰণকাৰী দৃশ্য। সুদীৰ্ঘ দলংখনত গাৰ নোম শিয়ৰি উঠাত ষ্টাণ্ট কৰিছিল এজন যুৱকে। ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল যুৱকজন। কোন সেই যুৱক? যুৱকজনৰ নাম ছৈয়দ য়াছিন। ডিব্ৰুগড়ৰ চাউল খোৱাত ঘৰ যুৱকজনৰ। এইবাৰ চাওক যুৱকজনৰ আন কেইটামান ষ্টাণ্টৰ দৃশ্য। দেখিলেই ভয় লগা শিহৰণকাৰী দৃশ্য। আৰু এয়া মধ্যপ্ৰদেশৰ ভূপালত বাইক ষ্টাণ্ট প্ৰতিযোগিতাৰ দৃশ্য। ছৈয়দ য়াছিন আৰু তেওঁৰ সহযোগীয়ে মঞ্চত প্ৰদৰ্শন কৰিছে ষ্টাণ্ট। ষ্টাণ্ট একাডেমী অফ ইণ্ডিয়াই 18ৰ পৰা 20 জানুৱাৰীলৈ আয়োজন কৰা এই ষ্টাণ্ট প্ৰতিযোগিতাত অংশ লৈ পুৰস্কৃত হ'ল ছৈয়দ য়াছিন। ইতিমধ্যে অসমৰ লগতে দেশৰ বহু ঠাইত য়াছিনে প্ৰদৰ্শন কৰিছে শিহৰণকাৰী ষ্টাণ্ট। প্ৰথম অৱস্থাত নিজেই ষ্টাণ্টৰ প্ৰচেষ্টা কৰা য়াছিনে পৰৱৰ্তী সময়ত লয় প্ৰশিক্ষণ। ব্যৱসায়ৰ সমান্তৰালকৈ যুৱকজনে ষ্টাণ্টক কেৰিয়াৰ হিচাপে বাছি লৈছে। অতি সোনকালেই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব ষ্টাণ্ট ৰাইডাৰ ছৈয়দ য়াছিনে। অৱশ্যে যুৱ প্ৰজন্মলৈ আমাৰ অনুৰোধ, প্ৰশিক্ষণ নোলোৱাকৈ তথা পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নথকাকৈ আৰু কোনো ৰাজহুৱা স্থানত যাতে এনে ষ্টাণ্ট নকৰে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।